স্বাগতম জনাইছোঁ DIGTV যিটো এটা অন্যতম ভিডিঅ'লৈ। আজি অন্য দিনৰ দৰে আমি বেলেগ কোনো বিষয়ক লৈ কথা নাপাতোঁ। আজি আমি কথা পাতিম এগৰাকী বিশেষ ব্যক্তিৰ লগত, যি নেকি আপোনাৰ আৰু মোৰ সমাজৰ বাবে কি প্ৰেৰণাস্বৰূপ। আমাৰ এইবাৰ নৱনিৰ্বাচিত হোৱা উপ অধ্যক্ষ পদ নহয় জানো, উপ আৰক্ষী অধ্যক্ষ পদত নৱনিৰ্বাচিত হোৱা আমাৰ গাঁৱৰে ভণ্টি মিছ আছমিন চুলতানৰ লগত তেওঁৰ অভিজ্ঞতা, তেওঁৰ এই সময়ছোৱাত তেওঁ নিৰ্বাচিত হোৱাৰ আগতে কি ধৰণে তেওঁ ইয়াৰ লগত যুঁজিছিল, কি ধৰণে তেওঁ এইটো আজি পদটো এই সুবিধাটো পাবৰ কাৰণে কেনেধৰণে চেষ্টা কৰিছিল, এই বিষয়ে আমি জানিব চেষ্টা কৰিম। লগতে তেওঁৰ জীৱনত লগত জড়িত কিছুমান হাঁহি ধেমালি আৰু ভাল বেয়া কথাৰ ওপৰত আমি আলোচনা কৰিব চেষ্টা কৰিম। আহক আমি চিনাকি হওঁ মিছ আছমিন চুলতানৰ লগত। নমস্কাৰ। আপোনাৰ এই যি পদক্ষেপ আছিলে, মানে যি SI হোৱাৰ যি সপোন আছিল, এই সপোন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? সৰুৰে পৰা যেতিয়া ডাঙৰ হৈছোঁ বুজিছোঁ, তেতিয়াৰ পৰা মানে খেলা ধূলাৰ লগতে মই জড়িত। আৰু তেতিয়াৰ পৰা মোৰ এটা সপোন আছিল যে মই পুলিচত বা ডিফেন্সত মই যাম আৰু তেতিয়াৰ পৰা মই লাগি আছিলোঁ। 2018 চনত মোৰ এপ্লাই কৰিবলৈ হৈছিলে অসম আৰক্ষীত। মই তেতিয়া প্ৰথম এপ্লাই কৰিছিলোঁ আৰু সেইটো কিবা এটা ভুলবশতঃ মোৰ ৰিজাল্টটো নাহিলে। তাৰপিছত সেই ৰিজাল্টটো এইকেইদিনতে দিব, সেইটো পাবলগীয়া মোৰ চাকৰি আৰু সেইটো পাম। আৰু মই এইটো মাহতে দুটাকে চাকৰি পাইছোঁ। এটা হ'ল কনষ্টেবল UB আৰু এটা হ'ল অসম আৰক্ষী উপপৰিদৰ্শক। আমাৰ এই যিখন আমাৰ মুছলমান সমাজ, এই সমাজৰ লগত দেখা পোৱা যায় যে এজনী ছোৱালী আমি দেখিছোঁ আপোনাক প্ৰায় হাফ পেণ্ট পিন্ধি বা স্পৰ্টিং পিন্ধি তেনেকৈ ওলাই আহে, খেলিব যায়। তেনেস্থলত গাঁৱৰ মানুহৰ পৰা কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল নেকি? গাঁৱৰ পৰিৱেশ যেতিয়া অসুবিধা হ'ব আৰু গাঁৱৰ মানুহৰ কথা ক'বই, আৰু সেইবিলাক আওকাণ কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কষ্ট কৰিবই লাগিব। মানুহৰ কথা শুনিব নালাগিব, সেইবিলাক ভাগৰি কৰিব নালাগে, ওলাই আহিব লাগে সকলো ছোৱালী আৰু যোগদান দিব লাগে আৰু ডিফেন্সৰ যিকোনো ক্ষেত্ৰতে আগুৱাই যাব লাগে। এনে ক্ষেত্ৰত তোমাৰ মা দেউতা বা দাদা বা বাই ভনীসকলে কেনেধৰণৰ সহায় সহযোগিতা যোগাইছে? মোৰ দেউতাই সহযোগিতা যোগাইছিলে যে পাৰিবি বুলি কয়, আৰু শুই থাকিলে তেওঁ জগাইও দিছিলে মোৰ লং জাম্প মাৰিবলৈ। কেইমিনিট দৌৰিলোঁ, কিমান ছেকেণ্ডত দৌৰি আহিলোঁ, সকলো সুধিছিলে। লগতে আমাৰ প্ৰশিক্ষণ যি মই একাডেমি এটাৰ লগত জড়িত, মই দুবাৰকে নেশ্যনেল খেলিছোঁ। আমাৰ প্ৰশিক্ষণৰ অনুষ্ঠান ছাৰ তেখেতেও কষ্ট কৰিছিলে। যেতিয়া মই ভাগৰি পৰিছিলোঁ, তেওঁ বিশ্বাস দিছিলে তই পাৰিবি বুলি। আৰু সেইমতে আৰু মোৰ মামাও আছে আৰু বাহঁতৰ দুৱাৰ আছে, গাঁও অঞ্চলৰ আশীৰ্বাদ আছে, আজি মই ছাকচেছ হৈছোঁ। আপুনি ক'লে যে আমি দুবাৰ নেশ্যনেল খেলিব গৈছে, ক'ত খেলিব গৈছিলে, তাৰ পৰা কি ধৰণৰ পুৰস্কৃত হৈছিলে অলপ জনাব নেকি? মই দুবাৰকে হাৰিয়ানা গাৰ্বিত খেলিছিলোঁ আৰু হাৰিয়ানা টুৰ ক্ষেত্ৰত খেলিছোঁ। 2019 টুৰ ক্ষেত্ৰত খেলিছিলোঁ আৰু 2022 মই গাৰ্বিত খেলিছিলোঁ। আমাৰ ইয়াৰ পৰা অকল আপুনি গৈছিল নে আৰু কোনোবা গৈছিল? 2019 আছিলে ছোৱালী, সেইটো আমাৰ ইয়াৰ অঞ্চলৰে ছোৱালী আছিলে। আৰু 2022 যিটো গৈছিলোঁ সেইটোত মই অকল মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আছিলোঁ। এতিয়া আপোনাক আমি SI বুলিয়ে ক'ব পাৰোঁ, যদিও মানে আপুনি এতিয়া জইন কৰা নাই। জইন কৰাৰ বিষয়ে কিবা খবৰ পাইছে? কেতিয়াৰ পৰা আপোনাৰ জইনিং হ'ব? মোৰ 1 নৱেম্বৰত জইনিং আছে, পুলিচ ৰিজাৰ্ভত মৰিগাঁও। এতিয়া হ'ল কথা, সেইবিলাকতো আপোনালোকৰ চলি থাকিব, কিন্তু যেতিয়া আপোনালোকে মানে কি ইণ্টাৰভিউ কৰিব গৈছিলে, তাত কেনেধৰণৰ অসুবিধা হৈছিল? কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল নেকি? মই বহুতবাৰ ইণ্টাৰভিউ দিছিলোঁ, 8বাৰকৈ ইণ্টাৰভিউ দিছিলোঁ, বিফলো হৈছিলোঁ। আৰু যেতিয়া এইবাৰ দুটাকে ছাকচেছ হৈছোঁ। আৰু প্ৰথম ইণ্টাৰভিউ যাবলৈ খোৱা বোৱা এইবিলাক হেৰি দিব লাগে। মোৰ গেছৰ প্ৰব্লেম হৈছিলে, তাৰপিছত কনষ্টেবলৰ কাৰণে গৈছিলোঁ বীৰংগনা, সেইটোত মই দিব নোৱাৰিলোঁ আৰু গুচি আহিলোঁ। তেতিয়া মোৰ বহুত বেয়া লাগিছিলে। আৰু ভগৱানে যি কৰে ভালেই কৰে, এনেই নকয়। আৰু মই বীৰংগনা SI পদত ছাকচেছ হৈছোঁ। আৰু আপোনালোকৰ বহুত ধন্যবাদ থাকিলে। কিন্তু এতিয়া বৰ্তমান দেখা যায় যে আমাৰ সমাজত এটা কথা আছে কি, এনে একো নকৰা শুই থাকে, কিন্তু মানুহ কোনোবা এজনে কিবা এটা কৰা দেখিলে চব তেতিয়া মানে দৌৰি আহে। এতিয়া মানে কি আপোনাক দেখি এতিয়া বহুত ল'ৰা ছোৱালী এনেকুৱা হ'ব যে ৰাতিপুৱা শুই আমি দেখা পাওঁ, ৰাতিপুৱা শুই উঠি দৌৰিব, এক্সাৰচাইজ কৰিব, দুদিনমানৰ পিছত আকৌ মানে ৰৈ যায়। এইসকল ল'ৰা ছোৱালীৰ বাবে কি মেছেজ দিব বিচাৰে? তোমালোকে ভাগৰি নকৰিবা, দুদিন কৰিলে একো ছাকচেছ নহয়। মই 2018 পৰাই লাগি আছোঁ, আজি 5 বছৰ হ'ল। 2022 মই ছাকচেছ হৈছোঁ। মই অকলে মোৰ ভণ্টি এজনী আছিলে, তাইৰ লগতো দৌৰোঁ, তেনেকৈ ওলাই গৈছিলোঁ।
আৰু তোমালোকে ধৰ দুদিন প্ৰেক্টিছ কৰিলে ছাকচেছ হ'ব পৰা নাযায়, কষ্ট কৰিব লাগিব। অকল প্ৰেক্টিছ কৰিলেও নহ'ব, পঢ়াটোৰ লগত জড়িত হ'ব লাগিব। পঢ়াটোৰ লগতে আজিকালিতো বহুত কম্পিটিশ্যনৰ যুগ, গতিকে এক্সিলেণ্ট নহ'লে একো কামতে ছাকচেছ নহ'ব। সেইটো কথা হয়, চেষ্টা কৰিব লাগিব আৰু চেষ্টাৰ অসাধ্য একো নাই। কিন্তু এতিয়া আমি তাৰ পৰা অলপ ভাল হৈ এতিয়া দুই এটা বাহিৰা কথা সুধিবলৈ চেষ্টা কৰোঁ। যিহেতু এজনী গাভৰু ছোৱালী, যে তোমাৰ বয়স মোটামুটি এতিয়া এটা সীমা আছে, যিখিনি সময় নেকি এইটো বয়সত কি হয়, আমাৰ মানুহে বিয়া বাৰৰ কথা চিন্তা কৰে, নহয় জানো? এই ক্ষেত্ৰত ঘৰৰ মানুহে বা কোনোবাই এতিয়া কি কয়? মোক তেনেকে ঘৰৰ মানুহে প্ৰেছাৰ দিয়া নাছিলে বিয়াৰ ক্ষেত্ৰত বা হেৰি, মানে বাহিৰৰ মানুহবিলাকে কয় তেনেকে বিয়া হ'ব লাগে, ছোৱালী মানুহ এইটো বয়সত বিয়া নহ'লে ল'ৰা পোৱাটো টান। তেনে কথা নহয়। যদি বিয়া হৈ ছোৱালী এজনী গৈ শহুৰৰ ঘৰত অশান্তিৰ সৃষ্টি হয়, তেতিয়া নিজৰ ওপৰত ভৰি থিয় দিয়াৰ পিছত সেই মহিলাজনী গুচি আহিব লগা হ'লে বা হাজবেণ্ড ঢুকালেও নিজৰ ওপৰত ভৰি থিয় হোৱাৰ পিছত নিজে কৰি খাব পাৰিব। এতিয়াতো ল'ৰা অভাৱো নহয়, চাকৰি হৈছে যেতিয়া যথেষ্ট ল'ৰা পাব, যথেষ্ট ল'ৰা লাইনত থাকিলে এতিয়াতো চাকৰি পাব হ'ল যেতিয়া, এতিয়াতো ল'ৰাৰ অভাৱ নাই, কি বুলি ভাবা? একদম এতিয়া যদি কোনো মানে বিয়াৰ প্ৰস্তাৱ দিয়ে, একচেপ্ট কৰিবা নে ক'বা চাকৰি বাকৰি কৰিলে বিয়া হ'ম? নাই, মই এতিয়া বৰ্তমান বিয়া কথা ভাবিব নোৱাৰো, যিহেতু মোৰ ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল আৰু দেউতা খেতিয়ক হয়। গতিকে মই মোৰ দাদাকো আৰু দেউতাকো যাতে কিবা এটা কৰি দিব পাৰোঁ বিয়া আগতে, মানে তেখেতলোকে যাতে কাম কৰি কষ্ট কৰি আৰু খাব লগা নহয়, তেনেকুৱা ব্যৱস্থা কৰিহে মই বিয়া হ'ম, মানে বৰ্তমান চিন্তা কৰিম। বিয়াটোতো হ'বই লাগিব এদিন। সেইবিলাক বস্তু বৰ্তমান দূৰত থাকি নিজৰ কৰ্মৰ লগত জড়িত হৈ থকাটো বেছি ভাল। এতিয়া কথা হ'ল কি, এইবিলাক কৰাৰ পিছত বহুত কিছুমান বস্তু এৰিব লগা হয় বা বহুত কিছুমান ধৰিব লগা হয়, নহয় জানো? এতিয়া যিবিলাক মানুহে আগতে তোমাক চিনি নাপায় বা কথা নাপাতে, সেইবিলাক মানুহে তোমাক এতিয়া গুৰুত্ব দিব। তুমি এনে ক্ষেত্ৰত সেইবিলাক মানুহক কি ক'ব বিচাৰা যে গৌৰৱ কৰি নকৰি মাত দিয়া নে যিবিলাক মানুহে আগতে তোমাক ধৰা বেয়া পায় বা বেয়া বুলি ক্ৰিটিচাইজ কৰিছে, এনেকুৱা কাপোৰ পিন্ধে তেনেকুৱা কাপোৰ পিন্ধে, সেইবিলাক মানুহক এতিয়া তুমি উচিত উত্তৰ হিচাপে কি ক'ব বিচাৰা? মই সেইবিলাক নাভাবো বাৰু, মানুহৰ কথা মানে কাণে নিদিওঁ, কোনে কি কৈছে কোনে কি নাই। গতিকে মই তেওঁলোকক যেতিয়া গাঁৱৰে বা হেৰি সন্মান কৰোঁ, আৰু মই নিজে মাত দিম আগতীয়াকৈ, মই সেইবিলাক ভাবি নাথাকোঁ। যেনে ধৰক এতিয়া খোৱা বোৱাৰ ক্ষেত্ৰত, তাত আমাৰ এতিয়া জেনেৰেল ঘৰত আমি যি পাওঁ তাকে খাওঁ, হয়নে নহয়? তাত খোৱা বোৱাৰ ক্ষেত্ৰত বহুত ৰেষ্ট্ৰিকশ্যন আহিব, হয়নে নহয়? গতিকে এতিয়া তোমাৰ ধৰক ঘৰত থাকিলে কি খাই বেছি ভাল পোৱা, কি এনেকুৱা বস্তু যিটো খাব খুব ভাল পোৱা, কিন্তু তাত ট্ৰেইনিঙত যোৱাৰ লগে লগে তুমি সেই বস্তু খুব মিছ কৰিবা? তেনেকুৱা বস্তু বুলি ক'লে মই চবেই খাওঁৱে বাৰু, আৰু তেনেকুৱা ভাল পোৱা বুলি বস্তু নাই আৰু। তথাপি কিবা থাকে যিটো বস্তু তাত য'ত খাব নোৱাৰোঁ, খুব মিছ কৰিম, এনেকুৱা কিবা থাকে জেনেৰেল বস্তু ঘৰত বনোৱা? এতিয়া ধৰক খোৱা বোৱাৰ ক্ষেত্ৰত তাত যোৱাৰ লগে লগে বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যন আহিব, যিবিলাক বস্তু ইয়াত খাব সহজতে পোৱা তাত নাপাবও পাৰা। ধৰা এনেকুৱা কি বস্তু আছে যিবিলাক বস্তু তোমাৰ তাত যোৱাৰ পিছত ধৰা বহুত মিছ কৰিবা খোৱা বোৱা ক্ষেত্ৰত? তেনেকুৱা বস্তু বুলি ক'লে প্ৰতিটো বস্তুৱে মোৰ ভালেই লাগে খাই বাৰু, আৰু বিশেষকৈ মই মিছ কৰিম মোৰ মাহঁতৰ খাদ্য আৰু সিহঁতৰ খাদ্যবিলাক মিছ কৰিম আৰু সেইটোৱে। খোৱাটো মাহঁতৰ খাই আছে নহয়, এতিয়া ৰাৱণৰ ৰেষ্টুৰেণ্টত যাব লাগিব, দামী দামী চিকেন বিৰিয়ানী দামী খাব লাগিব, কি ভাবা সেইবিলাক বস্তু খোৱাৰ পিছত মাহঁতৰ সোৱাদ এনেও পাহৰি যোৱা যায়? নাই সেইটো নহয় আৰু, মাহঁতৰ সোৱাদ সদায় বেলেগ, যিমানে দামী হোটেলত নোখোৱা, যিমানে যি নকৰা। এইবিলাকতো সৰ্বসহজ জানিব পাৰিছে, ছোৱালীজনী যিহেতু গাভৰু ছোৱালী, তেনেকুৱা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নে নাই? সেইটো বৰ্তমান নকওঁ। মানে কি ক'লে কি বাৰু বেলেগ আহিব বিচাৰে দেখিব? সেইটো নহয়, মানে মই এইটো চিক্ৰেট ৰাখোঁ আৰু। আচ্ছা, ছোৱালী মানে মনে মনে কিবা আছে, এচাই হৈছেতো, এতিয়া অলপ আমিও ভয় কৰি কথা ক'ব লাগিব, নহয় জানো? যিয়ে নহওক, যোনে আছে বাৰু, লাকি পাৰ্চন হ'ব সেইজন, নহয় জানো? এতিয়া আমি আপোনাৰ পৰা কিছুমান কথা জানিলোঁ, বুজিলোঁ। এই সফলতাৰ আঁৰত আপোনাৰ যথেষ্ট কষ্ট জড়িত হৈ আছে। গাঁৱৰ প্ৰতিজন মানুহৰ, প্ৰতিজন সমাজৰ লগ বন্ধু, মা দেউতা চবৰে মৰম আশীৰ্বাদ জড়িত হৈ আছে। সৰ্বশেষত এই চাকৰি পোৱাৰ ক্ষেত্ৰত মা দেউতাৰ আশীৰ্বাদৰ লগতে চৰকাৰখনৰ যথেষ্ট ভূমিকা আছে বুলি আমি ভাবোঁ। এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া? চৰকাৰক ধন্যবাদ দিছোঁ মই। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ পুলিচৰ DGP ভাস্কৰজ্যোতি মহন্ত ছাৰক অশেষ ধন্যবাদ দিছোঁ। তেখেতসকলে যি নিকা আৰু স্বচ্ছভাৱে যি নিযুক্তি দিলে, আৰু সেইটোতো সত্য কথা যে আমাৰ তেখেতে বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিধৰণে নিকাভাৱে কোনো এক টকা নোলোৱাকৈ আমাৰ চাকৰি দিলে, চাকৰি প্ৰদান কৰিছে, সেই ক্ষেত্ৰত আমি সদায় শলাগ ল'ব লাগিব। গতিকে আশা কৰোঁ এই বহুতে ধৰা এনেকুৱা ভাবে যে টকা দিলেহে চাকৰি পায়, নহয় জানো? গতিকে এতিয়া সেই বস্তুটো লাহে লাহে উঠি গৈছে যে আপোনাৰ যদি প্ৰতিভা আছে আপুনি চাকৰি পাব, হয় নে নহয়? এই ক্ষেত্ৰত আপুনি এজন কি তাৰ প্ৰেৰণা স্বৰূপ। এই ক্ষেত্ৰত ধৰক এতিয়া আৰু নেক্সট জেনেৰেশ্যনৰ কাৰণে কি মেছেজ দিব? নেক্সট জেনেৰেশ্যন কি প্ৰেৰণা দিব? এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কি আছে? মই মানে চেষ্টা খাদ্য একোৱে নাই, যে কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে ফল পাব। টকা দি আজিকালি চাকৰি ল'ব নোৱাৰি। গতিকে মেৰিটত অশেষ কষ্ট কৰিব লাগিব, পঢ়িব লাগিব, দৌৰিব লাগিব। আৰু অকল পুলিচৰ বুলিয়ে নহয়, যিকোনো ক্ষেত্ৰতে মানে আপোনালোকে যদি কোনোবাই কয় মই টকা দি ইমান টকা লাগিব সেইটো মই চাকৰি দিব পাৰিম, মিছা কথা মানে। টকা দি কোনো চাকৰি নহয়। মই যিটো মানে বুদ্ধি কৰিলোঁ, আৰু মই যদি টকা দিলোঁ হয় মোৰ এটা চাকৰিতে আহিলে, দুটা তিনিটা চাকৰি নাম নাহিলে। এতিয়া আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল। আশা কৰোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যতটো অলৰেডি হ'লে এই যিটো পদক্ষেপ আপোনাৰ যিটো পদত আপুনি আছে এই পদটো নিকাভাৱে কাম চলাওক। জেনেৰেলি মানুহে কি হয়, পুলিচ বুলি ক'লে বা এই বিভাগৰ মানুহবিলাক বুলি ক'লে কৰপ্টেড, মানে পোষ্ট কৰোঁ বুলি ভাবে। আৰু মানুহে কয় কি প্ৰথমতে সকলোৱে কয় যে আমি নকৰোঁ, কিন্তু মানুহে কিছুমানে কয় যে লংকা হ'লে চবেই ৰাৱণ। এই ক্ষেত্ৰত নিজৰ ক'বলগীয়া কি আছে? নিজে মই যেতিয়া 1 টকাকে চাকৰি লোৱা নাই আৰু মই তেনেকেই কাম কৰি যাম, তেতিয়া মই টকা লৈ কাৰো লগত যদি 40,000 টকা মাহত পাওঁ, 30,000 টকা মাহত পাওঁ, 300 টকীয়া 500 টকা হাজিৰা কৰা মানুহ এজনৰ পৰা মই পইচা কেতিয়া ল'ম? ভাল লাগিল শুনি। এনেধৰণৰ পদক্ষেপ ল'লে খুব ভাল লাগিব। আমি আশা কৰোঁ আপোনাৰ প্ৰতিটো সপোন পূৰা হওক, প্ৰতিটো চিন্তাধাৰা পূৰা হওক। মানে আজি যি ধৰণে সমাজখন চলি আছে ইয়াতকৈ ভালকৈ চলাই নিয়াত আপোনাৰ অৱদান সদায় থাকক। সৰ্বশেষত আমি সাক্ষাৎকাৰৰ শেষ পৰ্যায় পাইছোঁ আহি। আমি মিছ আছমিন চুলতানাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ লগত অলপ সময় দিয়াৰ বাবে। আৰু সৰ্বশেষত তেওঁক আমি অনুৰোধ জনাম আমাৰ এই চেনেলটোৰ বাবে ৰাইজক এটা অনুৰোধ জনাব, এই চেনেলটো চাব। মই ডিয়াৰ জিন্দেগী উইথ জিতু চেনেলটো সকলোৱে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অনুৰোধ জনাইছোঁ।